প্ৰথম অধ্যায় ২৪ অৱতাৰ তৃতীয় কীৰ্তন ঘোষা নৰহৰি গোবিন্দ 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 ৰাম নৰহৰি গোবিন্দ 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 ৰাম পথনত কুমাৰে অৱতাৰে তুমি হৰি ফুৰিলা দুষ্কৰ ব্ৰহ্ম ব্ৰত ধৰি পিঠুৰাজা তোমাতহু ধিলা মহাজ্ঞান সমস্তে তত্ত্বক তুমি কৰিলা ব্যাখ্যান ভৈলা নাৰদ ঋষি নামে অৱতাৰ পঞ্চৰাত্ৰ নামে তন্ত্ৰ কৰিলা প্ৰচাৰ কৃষ্ণ যাক আচৰিলে মহা মুখ্য পদ পায় হৰিৰ কীৰ্তন কৰি ফুৰাবি নাবায় ভৈলা আৰু অৱতাৰ নৰ নাৰায়ণ কৰিলা দুষ্কৰ তপ চিতৰ ধন তোমাক মুহিবে কাম দেৱ আইলা হাজি দৰ্প চূৰ্ণ কৰিলাও লতি গৈলা লাজি কপিল স্বৰূপে আৰু ভৈলা অৱতাৰ গুপ্ত ভৈল জ্ঞান তাক কৰিলা প্ৰচাৰ তোমাৰ প্ৰসাদে যুগ জানি দেৱহূতি তোমাৰ চৰণ চিন্তি লোভিলা মুকুতি দত্তাতেয় নামে ভৈল অত্ৰিৰতন পুচিলন্ত যুগ যদু অলক তিনিও ৰাজাত কৈলা যুগৰ যুগুতি তোমাৰ প্ৰসাদে পাইলা পৰম মুকুতি
যজ্ঞ অৱতাৰে ভৈলা দেৱতাৰ ৰায় যাম নাম দেৱগণ লগত সহায় আয়ম্ভু বমনুৰদি নত তুমি হৰি ইতুতি জগত চিলা ৰক্ষা কৰি পুত্ৰ ভৈলা নাভিৰৰি খবনামে তুমি জ্বৰ যোগ সজ্জা কৰি পজাতিলা ভূমি পৰম জ্ঞানীৰ পন্থ দেখাইলা পুনি পৰম পদক পাৱে যাক জানি শুনি অৰাজক ভৈল নষ্ট হুবৈ হবে প্ৰজা দেখি তুমি ভৈলা পিঠু নামে আদি ৰাজা পৃথিৱীক ধৰিয়া দুহিলা হবে ৰখ জগতকে ব্যাপিলে তোমাৰ মহাযশ সাগৰ মথন্তে অমৃতৰ ঘট ধৰি ধম্বন্তৰী নামে অৱতাৰ ভৈলা হৰি যত বৈদ্য শাস্ত্ৰ ছয় কৰিলা প্ৰকাশ যাহাক জানিলে হবে ব্যাধিৰ বিনাশ ধৰিলা সংসাৰ মোহিনী নাৰী বেশ দুষ্ট দৈত্য গণক মোহিলাৰী খিকেশ ভকত দেৱক পান কৰাইল অমৃত তোমাৰ প্ৰসাদে ইন্দ্ৰ ভৈলা কৃত কৃষ্ণ ধৰিলা সংসাৰ মোহিনী নাৰী বেশ দুষ্ট দৈত্য গণক মোহিলাৰী খিকেশ ভকত দেৱক পান কৰাইল অমৃত তোমাৰ প্ৰসাদে ইন্দ্ৰ ভৈলা কৃত হৰি ৰাম
ৰাম কৃষ্ণ।